বেক টু মাই ইউটিউব চেনেল। তো আজি মই আপোনালোকৰ ওচৰত এটি চুকা শাকৰ ৰেচিপি লৈ আহিছোঁ। এয়া হৈছে চুকা শাক আৰু এইখিনি হৈছে মাছৰ বুকৰ মাছ আছে আৰু বাকী ফালা মাছ, আৰু এইখিনি আমি ভালকৈ ধুই লৈছোঁ। চুকা শাকখিনি ভালকৈ মিহি মিহিকৈ কাটি ল'ব, ইমান বেছি মিহি নহ'লেও কথা নাই। আৰু এইখিনি মাছত হালধি আৰু নিমখ সানি ভালকৈ সানি লৈছোঁ। এতিয়া মাছখিনি আমি ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু এইখিনি হৈছে এটা পিঁয়াজ ভালকৈ কাটি লৈছোঁ, শুকান জলকীয়া এটা, কেঁচা জলকীয়া দুটা আৰু মাহপাত এখিলা। কেৰাহীটো গৰম হ'বলৈ দিছোঁ। কেৰাহীটো অলৰেডি গৰম হৈ গৈছে। ইয়াত তেল দি কিনে মাছখিনি আমি ভালকৈ ফ্ৰাই কৰি ল'ম। মাছখিনি আমাৰ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া সেইখিনি তেলতে পাঁচফোৰণ, আধা চামুচ, শুকান জলকীয়া, মাহপাত, কেঁচা জলকীয়া আৰু পিঁয়াজখিনি দি ভালকৈ লৰাই থাকিম। 1-2 মিনিটমান সময় এনেকৈ লৰাই থাকিব যেতিয়ালৈকে পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ নাযায়। তাৰপিছত আমি কাটি থোৱা চুকা শাকখিনি দি দিছোঁ। এইখিনি 10 মিনিটমান সময় এনেকৈ লাৰি থাকিলে হ'ল। আৰু তাৰপিছত ইয়াতে দিছোঁ আমি নিমখ অকণমান, হালধি অকণমান, জোখ অনুপাতে দিব। আৰু দি এইখিনি আকৌ অকণমান সময় 10 মিনিটমান সময় এনেকৈ লাৰি থাকিম। ঢাকনি দিব নালাগে, ঢাকনি নিদিয়াকৈ এনেকৈ ভাজিলে হ'ল। এনেকৈ ভাজি থাকিলে লাষ্টত অকণমান হৈ যায়, তো ঢাকনি নিদিলেও হৈ যায়। যেতিয়া গোটেইখিনি ভালকৈ ভজা খাই যাব, তাৰপিছত আমি ইয়াতে জোখ অনুপাতে গৰম পানী এড কৰিম। ঠাণ্ডা পানী নিদিব, গৰম পানীয়ে লাগিব। এয়া আমি গৰম পানী এড কৰিছোঁ। আপোনালোকে জোখৰ অনুপাতে পানী দিব, যিখিনি হিচাপত আঞ্জাটো জোলটো লাগে সেই হিচাপতে পানী দিব। আৰু এইখিনি আমি লাৰি দি অকণমান 5-10 মিনিটমান সময় উতলিব দিম। আৰু তাৰপিছত যেতিয়া ভালকৈ উতল খাব, তাৰপিছতহে আমি ইয়াতে ভজা মাছখিনি দি দিম। আৰু ভজা মাছখিনি দিও ইয়াতে আকৌ 15 মিনিটমান সময় ঢাকনি দি ভালকৈ উতলিব দিম। আৰম্ভণিতে দেখিছে আঞ্জাখনৰ কালাৰটো মানে বগা টাইপৰ নহয়, কিন্তু শেষত বগা টাইপৰ হৈ যায়। আৰম্ভণিতে নাথাকে এনেকুৱা, কিন্তু যেতিয়া আঞ্জাখন হ'ব তেতিয়া আঞ্জাৰ কালাৰটোৱে চেঞ্জ হৈ যায়। এয়া চাওক, আঞ্জাৰ কালাৰটো ট'টেলি চেঞ্জ হৈ গৈছে, একদম বগা যেন হৈ গৈছে। তো এনেকৈ দেখাতে ভাল লাগিছে আৰু খাই বহুত বেছি ভাল লাগে। তো এনেকৈ ট্ৰাই কৰি চাব ঘৰত। আমাৰ আঞ্জাখন মোটামুটি হৈ গৈছে, নমাই থলোঁ। এয়া চাওক, দেখিবলৈ ইমান বেছি ধুনীয়া হৈছে আৰু গৰম গৰম ভাতৰ লগতো খাই বহুত বেছি ভাল লাগে। আপোনালোকে এই আছামিজ ট্ৰেডিশ্যনেল কাৰীটো ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। মোৰ ভিডিঅ'জটো চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'জটো লাইক কৰিব। থেংক ইউ।